নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ এটা আলু ৰেচিপি। প্ৰথমে মই 3টা আলু বইল কৰি লৈছোঁ আৰু লগত লৈছোঁ কৰ্ণফ্লাৱাৰ। আলুকেইটা বাকলি গুচাই এটা বলত মই পিটিকি ল'ম ভালকৈ। এতিয়া তাত 4 চামুচ কৰ্ণফ্লাৱাৰ দি দিম। আৰু আধা চামুচ দিম নিমখ। আৰু আপোনালোকে যদি জ্বলা হ'লে অলপ ভাল পায় তেন্তে জলকীয়াৰ গুড়ি বা জালুকৰ গুড়ি দিব পাৰে। এইখিনি ধুনীয়াকৈ এটা মিলাই ল'ম। আপোনালোকৰ যদি অলপ কোমল হৈ থকা নিচিনা লাগে আকৌ অকণমান কৰ্ণফ্লাৱাৰ দি মিলাই ল'ব পাৰে। এতিয়া অকণমান হাতত তেল লৈ ধুনীয়াকৈ এনেকৈ মিলাই দিম। এতিয়া এইকেইটা মই 2টা লাডু বনাই ল'ম। বেলনাখনত অকণমান কৰ্ণফ্লাৱাৰ দি ল'ম, নহ'লে লাগি যাব পাৰে। ৰুটিৰ দৰে বেলি ল'ম আৰু বেলনা বাৰীডালত অকণমান মই তেল লগাই লৈছোঁ। এতিয়া এটা গিলাচৰ সহায়ত গোল গোলকৈ কাটি ল'ম। অকণমান কৰ্ণফ্লাৱাৰ তেনেকৈ লগাই লৈছোঁ, নহ'লে লাগি আহিব পাৰে। এনেকৈ কাটি দিম এতিয়া। এতিয়া হাতত লৈ এডাল পাইপেদি মই প্ৰথমে চকুকেইটা বনাই ল'ম। আৰু এখন চামুচেদি মই মুখখন বনাই দিম। আপোনালোকে নিজৰ মতে ষ্টাইল দিব পাৰে। সৰু ল'ৰা ছোৱালীয়ে আচলতে এনেকুৱা বস্তুবোৰ খাই খুবেই ভাল পায়। একেধৰণে মই গোটেইখিনি বনাই ল'ম। গোটেইখিনি মই একেধৰণে বনাই ল'লোঁ। এতিয়া গেছত কেৰাহী এখনত মই ৰিফাইন অইল দি দিম।
আৰু তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়াহে এইকেইটা দিব লাগিব। এতিয়া গোল্ডেন কালাৰ হৈ গ'ল। এতিয়া এইখিনি নমাই থৈ দিব পাৰিম। গৰমে গৰমে খাই খুবেই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। আৰু একেধৰণে মই গোটেইখিনি বনাই ল'ম এতিয়া। মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু সৰু ল'ৰা ছোৱালীক দিলেতো খুবেই ভাল পাব আৰু খাবলৈও কিন্তু বৰ ধুনীয়া হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।